আজি আমি অমিতাৰ বৈজ্ঞানিক পদ্ধতিৰে কেনেদৰে খেতি কৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰিম। অমিতাৰ সঁচসমূহ হৈছে একলিংগ সঁচসমূহ হ'ল ৱাশ্বিংটন, ৰাঁচী, হাফলং, চিটাৱান, চিটাটু, হনিউড ইত্যাদি। আনহাতে উভয়লিংগ সঁচসমূহ হ'ল টলো, কুৰ্গ, হনিউড, চিটা3, চিটা4, চল ইত্যাদি। কিন্তু অসমৰ জলবায়ুৰ লগত খাপ খোৱা উৎপাদনশীল বৰ্ণসংকৰ জাতকেইটা হৈছে ৰেড লেডি আৰু স্বপ্না। পুলি প্ৰস্তুতি: অমিতা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা বালিচহীয়া মাটি উপযুক্ত। অমিতা পুলি গুটিৰ পৰা প্ৰস্তুত কৰা হয়। এবিঘা মাটিৰ বাবে প্ৰায় 70 গ্ৰাম গুটিৰ প্ৰয়োজন হয়। ৰোপণৰ বতৰ: বসন্ত ঋতুত ফেব্ৰুৱাৰী মাৰ্চ, বাৰিষা ঋতুত জুন জুলাই আৰু শৰতত অক্টোবৰ নৱেম্বৰ মাহত অমিতা খেতি কৰা হয়। ৰোপণৰ বাবে প্ৰয়োজনীয় সামগ্ৰী: ব্যৱসায়িক দৃষ্টিভংগীৰে বীজ ৰোপণ আৰু কলাকৰ্ষণৰ দ্বাৰা অমিতা উৎপাদন কৰা হয়। প্ৰতি হেক্টৰ মাটিত 250 পৰা 300 গ্ৰাম গুটিৰ প্ৰয়োজন। নাৰ্চাৰীত গুটি সিঁচাৰ সময়ত 3 মিটাৰ দীঘল আৰু 1 মিটাৰ বহল আৰু 10 মিটাৰ ওখ ছিটৰ ওপৰত বা পলিথিনৰ বেগত গুটিবোৰক পুলিলৈ বিকশিত কৰিব পাৰি। গুটি বা বীজসমূহত 0.1% মনোচন, কেৰচান আদি প্ৰয়োগৰ পিছত 1 চেণ্টিমিটাৰ গভীৰতাত শাৰীবোৰত 10 চেণ্টিমিটাৰ দূৰে দূৰে ৰোপণ কৰি সাৰ প্ৰয়োগ কৰা হয়। পুৱাৰ সময়ত সূৰ্যৰ পোহৰ পোৱাৰ ব্যৱস্থা কৰাৰ সমান্তৰালভাৱে বীজসমূহ সুৰক্ষিত কৰাৰ অৰ্থে শুকান খেৰ বা পলিথিনেৰে ঢাকি দিব লাগে। দুমাহৰ অন্ততঃ প্ৰায় 15-20 চেণ্টিমিটাৰ ওখ পুলিবোৰ ৰোপণৰ বাবে সাজু হৈ উঠে। ৰোপণ শৈলী: 60 চেণ্টিমিটাৰ পূৰণ 60 চেণ্টিমিটাৰ পূৰণ 60 চেণ্টিমিটাৰ ছিটত বীজসমূহ ৰোপণ কৰা হয়। গ্ৰীষ্মকালত ৰোপণৰ বাবে ছিটসমূহ চহ কৰা হয়। সাৰুৱা মাটিৰ লগতে 20 কিলোগ্ৰাম ফাৰ্মেড মেনাৰ, 1 কিলোগ্ৰাম নিম কেক আৰু 1 কিলোগ্ৰাম বন মিল প্ৰয়োগ কৰা হয়। ওখ আৰু ডাঙৰ প্ৰজাতিৰ বাবে অধিক ব্যৱধানৰ, চাপৰ প্ৰজাতিৰ কম ব্যৱধানৰ প্ৰয়োজন হয়। দূৰত্ব: সাধাৰণতে 1.8 মিটাৰ পূৰণ 1.8 মিটাৰ দূৰত্বত অমিতাৰ পুলি ৰোপণ কৰা হয়। অৱশ্যে 1.5 × 1.5 মিটাৰ ব্যৱধানৰ ঘন উৎপাদনৰো পৰামৰ্শ দিয়া হয়। উচ্চ ঘনত্ব বিশিষ্ট পুলি ৰোপণ: 12 মিটাৰ পূৰণ 12 মিটাৰ ব্যৱধানত পুছা নানহা প্ৰজাতিৰ অমিতা ৰোপণ কৰি 1 হেক্টৰ মাটিত প্ৰায় 6400 জোপা অমিতা ৰোপণ কৰিব পাৰি। মতা অমিতা কিদৰে নিষ্কাশন কৰিব? অমিতা খেতিৰ চৌপাশৰ গছবোৰত 10% মতা অমিতা গছৰ উপস্থিতিয়ে পৰাগ সংযোগৰ দ্বাৰা উৎপাদন বৃদ্ধি কৰাত সহায় কৰে। মাইকী অমিতাৰ গছবোৰত ফুল মেলাৰ পাছত অপ্ৰয়োজনীয় মতা অমিতাৰ গছসমূহ আঁতৰাই পেলোৱা উচিত। আন্তঃকলা প্ৰক্ৰিয়া: অমিতা খেতিৰ ক্ষেত্ৰত প্ৰথম বৰ্ষত ভালদৰে কোৰৰ সহায়ত অপ্ৰয়োজনীয় অপ্ৰটিনসমূহ আঁতৰাই পেলোৱাৰ প্ৰয়োজন হয়। অমিতা গছৰ গুৰিৰ অপ্ৰটিনবোৰ নিয়মীয়াকৈ কোৰেৰে চুচি পেলাব লাগে। অমিতাৰ পুলি ৰোপণৰ দুমাহৰ পাছত ফ্লুৰ'ক্লৰাইন অথবা এলাক্লৰাইন অথবা বুটাক্লৰাইন 20 গ্ৰামহে তাৎক্ষণিক প্ৰয়োগে অপ্ৰটিনসমূহ ৰোধ কৰাৰ লগতে 4 মাহলৈকে অপ্ৰটিন গজাত বাধা দিয়ে। আন্তঃকলম প্ৰক্ৰিয়া: চেই নধৰা অমিতা গছৰ পাছত চেই ধৰা আৰু গভীৰ শিপাৰ পাছত তৰাং শিপা লাভদায়ক। অমিতা গছত ফুল অহাৰ পৰৱৰ্তী পৰ্যায়ত কোনো ধৰণৰ আন্তঃকলম কাৰ্য সমাপন কৰা নহয়। পথ্য: অমিতা খেতিত যথেষ্ট সাৰ জাবৰ প্ৰয়োগ কৰাটো প্ৰয়োজন। ছিটৰ প্ৰতিজোপা বিকশিত অমিতাৰ প্ৰায় 10 কিলোগ্ৰামকৈ মেনাৰ্ছ সাৰ প্ৰয়োগৰ প্ৰয়োজন। তদুপৰি 200 পৰা 250 গ্ৰামকৈ নাইট্ৰজেন, P2O5 আৰু পটাছিয়াম অক্সাইড প্ৰতিজোপা অমিতাতে প্ৰয়োগৰ প্ৰয়োজন। 200 পৰা 300 গ্ৰামকৈ নাইট্ৰজেনজাতীয় সাৰৰ প্ৰয়োগে ফলৰ উৎপাদন বঢ়ায়। অনুপস্থিত: জিংক ছালফেট আৰু H2BO3 অমিতাৰ বৃদ্ধিৰ বাবে ছটিয়াই দিয়া হয়। পানী যোগান:
অমিতা খেতিৰ বাবে নিৰ্বাচিত মাটিডৰাৰ সাৰুৱা গুণ, প্ৰকাৰ আৰু ঠাইখণ্ডৰ জলবায়ুৰ ওপৰত পানী যোগানৰ ব্যৱস্থা নিৰ্ভৰ কৰিব। অমিতা খেতি কৰোঁতে প্ৰথম বছৰ সাৱধানতাৰে পানী যোগান ব্যৱস্থা কৰা উচিত। দ্বিতীয় বৰ্ষত শীতকালত এনিশাৰ ব্যৱধান ৰাখি আৰু গ্ৰীষ্মকালত 10 দিনৰ ব্যৱধান ৰাখি পানী দিয়া উচিত। পানী যোগানৰ ক্ষেত্ৰত বেচিন পদ্ধতি ব্যৱহাৰ কৰা হয় যদিও খৰ হোৱা ঠাইত স্প্ৰিংকলাৰ পদ্ধতি ব্যৱহাৰ উপযোগী হয়। ৰোগ প্ৰতিৰোধৰ ব্যৱস্থা। পতংগৰ দ্বাৰা হোৱা ৰোগ। সাধাৰণতে ফলৰ মাখি, ফৰিং, মোৱা পোক, ৰঙা মকৰা আদিয়ে অমিতা গছলৈ ৰোগ কঢ়িয়ায়। ৰোগ। অমিতা গছত হোৱা প্ৰধান ৰোগ হৈছে পাউডাৰী মিল্ডো, অডিয়াম কেৰিছে, এন্থ্ৰাচিয়াছ, শিপা আৰু কাণ্ড জেকা হোৱা আদি। এই ৰোগসমূহৰ প্ৰতিৰোধৰ ক্ষেত্ৰত ৱেটেবল ছালফাৰ 1 গ্ৰাম প্ৰতি লিটাৰ পানীত, কাৰ্বেণ্ডাজাইম থিঅ'ফেনাইল মিথাইল 1 গ্ৰাম প্ৰতি লিটাৰ আৰু কেবাছ মেংকজেব 2 গ্ৰাম প্ৰতি লিটাৰৰ প্ৰয়োগ ৰোগ নিয়ন্ত্ৰণৰ বাবে কাৰ্যকৰী। শস্য চপোৱা আৰু উৎপাদন। অমিতাবোৰ পূৰ্ণ বিকাশ হোৱাৰ পাছত ছিঙা হয়। এই অৱস্থাত ইয়াৰ বীজত্বকৰ ৰং সেউজীয়া আৰু নিম্নাংশত সামান্য হালধীয়া হয়। সম্পূৰ্ণকৈ পকাৰ পাছত অমিতা সম্পূৰ্ণ হালধীয়া ৰঙী হৈ উঠে। অৱশ্যে কিছুমান অমিতা পকাৰ পাছতো সেউজীয়া হৈ থাকে। পুৰঠ ফলত আঘাত কৰিলে গাখীৰৰ দৰে বগা পানী নিৰ্গত হয়। এজোপা অমিতা গছৰ আয়ুষ্কাল মাত্ৰ 3 বছৰহে। অমিতা গছত উৎপাদিত অমিতাৰ মানদণ্ড আৰু পৰিমাণ মাটি টুকুৰাৰ মানদণ্ড, ঠাইখণ্ডৰ জলবায়ু, গছৰ বেৰা, সাৰ প্ৰয়োগ আদিৰ ওপৰত নিৰ্ভৰ কৰে। উপযুক্ত প্ৰণালী, যত্ন আৰু ভূমিৰ মানদণ্ডৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতি হেক্টৰ মাটিত এবাৰত 75ৰ পৰা 100 টনকৈ অমিতা উৎপাদন কৰিব পাৰি। আমাৰ ভিডিঅ'টি চাই কেনে পালে জনাব। যদি ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, লাইক এণ্ড শ্বেয়াৰ কৰি আমাক এনেধৰণে ভিডিঅ' বনাবলৈ উৎসাহিত কৰিব। আপোনাৰ এটা লাইক আমাৰ বাবে প্ৰেৰণা। ধন্যবাদ।